তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। অখণ্ড জ্যোতি 2019 বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰৰ সংখ্যা। গীতা জ্ঞানৰ শাশ্বত প্ৰৱাহ। সংসাৰত অনেক ধাৰ্মিক গ্ৰন্থ আছে। দৰ্শন, কাব্য, মহাকাব্য, ধৰ্মগ্ৰন্থ, আগম নিগম এই সকলোতে জ্ঞান বিজ্ঞান বিদ্যমান হৈ আছে। এই সকলোবোৰৰ ভিতৰত শ্ৰীমদ ভগৱদ গীতাৰ স্থান স্বয়ং অদ্বিতীয় অনুপম। গীতা বহুতো আছে, যিবোৰ শ্ৰীমদ ভগৱদ গীতাৰ পিছত স্বয়ং শ্ৰীকৃষ্ণৰ দ্বাৰা কোৱা। উদাহৰণস্বৰূপে শ্ৰীকৃষ্ণই নিজৰ পৰম মিত্ৰ উদ্ধৱৰ অনুৰোধত উদ্ধৱ গীতা, তেওঁৰ সন্মানীয় তথা শ্ৰদ্ধাৰ ভীষ্মৰ আগ্ৰহত কোৱা ভীষ্ম গীতা আৰু সখা অৰ্জুনৰ পুনৰ অনুৰোধত কোৱা অনুগীতা আদি। বিহংগম দৃষ্টিত শ্ৰীকৃষ্ণ সকলোৰে বাচক হয়, কিন্তু বাস্তৱত সত্যৰ দ্বিতীয় দিশটো অলপ বেলেগ। অন্য স্থানবোৰত তেওঁ কৃষ্ণৰূপী মানৱৰূপী বা অৱতাৰৰূপী কৃষ্ণ হয়, কিন্তু শ্ৰীমদ ভগৱদ গীতাত তেওঁ অন্যভাৱ ৰূপৰ ওপৰত ভগৱত ভাৱত স্থিত যোগেশ্বৰ সৰ্বেশ্বৰ ভগৱানৰ ৰূপত উপদেশ দি আছে। সেইকাৰণে শ্ৰীমদ ভগৱদ গীতা হৈছে স্বয়ং ভগৱানৰ অভিব্যক্তিৰ একমাত্ৰ গ্ৰন্থ। এই মহাগ্ৰন্থখনৰ অৱতাৰণক গীতা জয়ন্তী ৰূপত অভিহিত কৰা হয়। ভাৰতভূমিত জ্ঞানোপদেশৰ পৰম্পৰা আদিৰে পৰা চলি আহিছে। এই ধৰণৰ আলোচনাৰ সময়ত বাচক আৰু শ্ৰোতা দুয়োৰে মনোভূমি শান্ত হৈ থাকে, পৰিৱেশো তাৰ অনুৰূপতেই থাকে। তেতিয়াই দিব্য সংবাদে জন্ম লয়। কিন্তু সেই সাকাৰ দৃশ্যৰ কল্পনা কৰা ধাৰণাও কিমান ৰোমহৰ্ষক অনুভৱ হয়। যেনে সেই সময়খিনি কেনেকুৱা অলৌকিক সময় হ'ব, য'ত ৰণভূমিৰ দুয়োফালে বিশাল সেনা, ৰথী, মহাৰথী, যোদ্ধা থিয় হৈ আছে। যুদ্ধৰ বাবে শংখনাদ হৈ গৈছে। কালে স্বয়ং মুখ মেলি থিয় হৈ আছে। একেটা পৰিয়ালতে জীৱন মৃত্যুৰ প্ৰশ্ন জড়িত হৈ আছে। হৃদয়ত মোহ আৰু ঘৃণা, ভয় আৰু আক্ৰোশৰ ভাৱ একেলগে উল্লাসিত হৈ উঠিছে। এনে পৰিস্থিতিত স্বয়ং ভগৱানে অৰ্জুনৰ হৃদয়ত জ্ঞান, কৰ্ম, ভক্তিৰ দিব্যধাৰা প্ৰবাহিত কৰি কালজয়ী বাৰ্তা বিনিময় কৰি আছে। এইটো ইতিহাসৰ বিলক্ষণ ঘটনা। শ্ৰীমদ ভগৱদ গীতাৰ উপদেশবোৰৰ মহত্ব চিৰন্তন আৰু ইয়াৰ মূল্য বা মহত্ব সদায় অটুট থাকিব।
ইয়াৰ কাৰণ এইটো যে ই বুদ্ধিগম্যৰ পৰিৱৰ্তে বোধগম্য হয়। ইয়াত প্ৰশ্নকৰ্তাৰ প্ৰশ্নবোৰৰ তল শ্ৰেষ্ঠ হয় আৰু এইবোৰৰ উত্তৰ পৰম শ্ৰেষ্ঠৰ ফালৰ পৰা হয়। এই সংবাদ আধ্যাত্মিক জিজ্ঞাসাৰ ৰূপত উৎপন্ন হয়, য'ত সাংসাৰিক ভাৱ শূন্য হয়। সংসাৰ আৰু সাংসাৰিক তথ্য পৰিৱৰ্তনশীল আৰু অস্থায়ী হয়। ইয়াত সময়ৰ সৈতে নতুন অন্বেষণ হয় আৰু পূৰ্ব প্ৰচলিত স্বীকৃতিবোৰ খণ্ডিত হৈ যায়। শ্ৰীমদ ভগৱদ গীতা হৈছে চেতনাৰ যাত্ৰা, শাশ্বতৰ পৰিচয়। গীতা শাশ্বতৰ পৰা সৃষ্টি হয়, অতঃ গীতাৰ স্থায়ী মহত্ব থাকে। গীতাৰ চিন্তনধাৰা ব্যাপক হয়। ইয়াৰ লয় তৰংগবোৰৰ দৰে ওখ চাপৰ আৰু নানান ধৰণৰ ভাৱৰ অনুভূতি প্ৰদান কৰে। যিকোনো বিশাল সমন্বয়াত্মক বুদ্ধি আৰু সুসম্পন্ন সমন্বয়াত্মক অনুভূতিৰ গীতা হৈছে প্ৰত্যক্ষ প্ৰমাণ। ইয়াত এফালে সগুণৰ প্ৰতি যদি অখণ্ড শ্ৰদ্ধা আছে, তেতিয়াহ'লে নিৰ্গুণৰ প্ৰতি জ্ঞানৰ বিধিও আছে। এফালে য'ত যোগৰূপী গূঢ়তম বিজ্ঞান আছে, আনফালে তাত ব্যৱহাৰিক জীৱনৰ বাৰ্তাও আছে। স্বয়ং ভগৱানৰো বিভিন্ন ভংগিমা আছে। তেওঁ ক'ৰবাত ঋষিৰ ৰূপত উপদেষ্টা হয়, ক'ৰবাত মিত্ৰৰ ৰূপত পৰামৰ্শদাতা হৈ আছে, কেতিয়াবা গুৰুৰ ৰূপত তৰ্জন গৰ্জন কৰি বা কেতিয়াবা ভগৱত ৰূপত শৰণ প্ৰদান কৰে, কেতিয়াবা যদি পৰম আত্মীয় ৰূপত ভক্তিভাৱ জগায়, কেতিয়াবা ব্যাপক ৰূপত ৰোমাঞ্চো সৃষ্টি কৰে। গীতাত পৰম কল্যাণৰ বিভিন্ন বিধিবোৰৰ সুবোধ পথ দৰ্শন বিদ্যমান হৈ আছে। লক্ষ্য এটাই, কিন্তু লক্ষ্যত উপনীত কৰোৱা জ্ঞান, কৰ্ম আৰু ভক্তিৰ ত্ৰয়দ্বাৰৰ নিচিনা সুন্দৰ বিবেচনা তথা তৰ্ক যেনেদৰে গীতাত আছে, ঠিক সেইদৰে ক'তো আমি পাব নোৱাৰো বা উপলব্ধ নাই। গীতাই কোনো পন্থৰ সৃষ্টি নকৰে। গীতা হৈছে সেইখন মহাদ্বাৰ, যাৰ দ্বাৰা সম্পূৰ্ণ আধ্যাত্মিক সত্য আৰু অনুভূতিৰ জগতৰ দৃশ্য দেখা পোৱা যায়। আৰু এই দৃশ্যত পৰম দিব্যধামত স্বয়ং যোগেশ্বৰ ভগৱানৰ দিব্য দৰ্শন হয়। গীতাৰ জ্ঞানত ইমান ব্যাপকতা আছে যে ইয়াক যিটো ৰূপত ধাৰণ কৰিব বিচৰা যায়, তাতেই নতুন জ্ঞানৰ উদয় হয়। গৱেষণাকাৰীসকলৰ গীতা হৈছে অক্ষয় স্ৰোত, কিংকৰ্তব্য বিমূঢ়ৰ বাবে দিশ নিৰ্ণয়, ৰোগীৰ বাবে চিকিৎসা, মানসিকভাৱে সক্ষমৰ বাবে পৰম মনোবিজ্ঞান, বৌদ্ধিক পিপাসুসকলৰ বাবে শীতল নিজৰা আৰু সংবেদনশীল হৃদয়ৰ শুদ্ধ সংবেদনা। সমাজৰ বাবে যদি ধৰ্মশাস্ত্ৰ আছে, তেতিয়াহ'লে ৰাষ্ট্ৰৰ বাবে নীতিশাস্ত্ৰ, কৰ্মশীলৰ বাবে কৰ্ম,
জ্ঞানীৰ বাবে যদি শাশ্বত জ্ঞান, তেতিয়াহ'লে ভক্তৰ বাবে স্বয়ং ভগৱান হৈছে গীতা। যিটো দৃষ্টিভংগীৰে লাভান্বিত হ'ব বিচাৰে, পথ দৰ্শন বিচাৰে, সেয়া পাই যায়। এই সন্দৰ্ভত এটা সুন্দৰ সাধুকথা আছে। এজন বেদশাস্ত্ৰৰ জ্ঞাতা বিদগ্ধ পণ্ডিত আছিল। শ্ৰীমদ ভগৱদ গীতাৰ প্ৰতি তেওঁ আকৰ্ষিত আছিল আৰু ভালো পাইছিল। এবাৰ তেওঁ ৰাজদৰবাৰলৈ গ'ল আৰু গীতাৰ বিষয়ে জ্ঞান দিয়াৰ তেওঁৰ মনত যি ইচ্ছা আছিল ব্যক্ত কৰিলে। ৰজা আছিল বিদ্বান, সাধক আৰু জিজ্ঞাসু প্ৰকৃতিৰ ব্যক্তি। ৰজাই পণ্ডিতজনক ক'লে যে তেওঁ আকৌ এবাৰ গীতাখন অধ্যয়ন কৰক। তাৰ পিছত ৰজাই তেওঁৰ পৰা উপদেশ গ্ৰহণ কৰিব। গীতাৰ ওপৰত থকা গভীৰ জ্ঞানৰ পিছত ৰজাই পণ্ডিতজনক কৰা অনুৰোধটো পণ্ডিতজনে অসংগতৰ নিচিনা অনুভৱ কৰিলে। পণ্ডিতজনে পুনৰ গীতাৰ অধ্যয়ন কৰিলে আৰু এমাহৰ পিছত আকৌ ৰাজদৰবাৰত উপস্থিত হৈ গীতাৰ কিছুমান শ্লোকৰ সুন্দৰ ব্যাখ্যা কৰে। ৰজাই তেওঁক প্ৰশংসা কৰিলে, কিন্তু আকৌ এবাৰ গীতাখন চিন্তন মনন কৰিবৰ বাবে বিনতি কৰিলে। ৰজাৰ এই কথাষাৰ শুনি পণ্ডিতে মনত অপমানৰ দংশন অনুভৱ কৰিলে আৰু ৰজাৰ এই কথাষাৰৰ বাবে পণ্ডিতৰ মনত আশ্চৰ্য মিশ্ৰিত জিজ্ঞাসাও উৎপন্ন হ'ল। ৰজাৰ শ্ৰেষ্ঠ ব্যক্তিত্ব আৰু বিদ্যতাৰ বিষয়ে পণ্ডিতজন পৰিচিতও আছিল। এইবাৰ তেওঁ গীতাৰ অনেক টীকা নিজৰ অধ্যয়নৰ বাবে ল'লে, ব্যাকৰণ অধ্যয়ন কৰিলে আৰু এই শাস্ত্ৰ গভীৰভাৱে হৃদয়ংগম কৰিলে। কিছু মাহৰ পিছত তেওঁ ৰজাৰ সন্মুখত উপস্থিত হ'ল। পণ্ডিতজনৰ চেহেৰাত বিদ্যতাৰ পৰম জ্যোতি উদ্ভাসিত হৈ পৰিছিল। ৰজাই নিজৰ স্থানৰ পৰা উঠি থিয় হ'ল আৰু হাতযোৰ কৰি পণ্ডিতক অত্যন্ত বিনম্ৰ ভাৱেৰে প্ৰাৰ্থনা কৰি ক'লে যে তেওঁৰ অৰ্থাৎ ৰজাৰ কথা মানি তেওঁ আকৌ এবাৰ এই শাস্ত্ৰৰ অধ্যয়ন কৰক। ৰজাই ক'লে যে ভগৱানক সাক্ষী কৰি তেওঁৰ উপস্থিতিৰ ৰূপত গীতাৰ ওপৰত আকৌ এবাৰ গহন চিন্তন কৰক। ৰজাৰ কথা শুনি পণ্ডিতজন স্তব্ধ হৈ পৰিল আৰু ৰাজদৰবাৰত উপস্থিত সকলো শংকিত হৈ পৰিল। কিন্তু ক'ব পৰা নাযায় যে ৰজাৰ ব্যক্তিত্বত এনেকুৱা কি আছিল যাৰ প্ৰভাৱত না সভাত উপস্থিত ব্যক্তিসকলৰ কোনেও কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰিলে বা না ৰজাৰ কথা অগ্ৰাহ্য কৰিব পাৰিলে। গভীৰ ৰহস্য বুকুত বান্ধি পণ্ডিতজন ৰাজদৰবাৰৰ পৰা গুচি আহিল। এতিয়া প্ৰশ্নটো গীতাৰ উপদেশৰ নহয়, তেওঁৰ নিজৰ আত্মসন্মানৰ আছিল। পণ্ডিতজন বহুদিন ধৰি ভগৱানৰ প্ৰাৰ্থনাত লীন হৈ থাকিল। ভগৱানক নিজৰ হৃদয়ত প্ৰতিষ্ঠা কৰি ভাৱ তথা জ্ঞানেৰে পৰিপূৰ্ণ হৈ অধ্যয়ন আৰম্ভ কৰিলে। মাহৰ পিছত মাহ বাগৰি যোৱাৰ পিছতো পণ্ডিতজন ৰাজদৰবাৰত উপস্থিত নহ'ল। ৰাজদৰবাৰত উপস্থিত
সভাসদসকলে ৰজাক ক'লে যে পণ্ডিতজন নিশ্চয় ৰুষ্ট হৈছে, সেইকাৰণে অহা নাই। ৰজাই লাহেকৈ হাঁহি মাৰি ক'লে যে যদি এনেকুৱা হৈছে তেতিয়াহ'লে তেওঁক সন্তুষ্ট কৰিবলৈ মই নিজেই তেওঁৰ ঘৰলৈ যাম। যেতিয়া ৰজা পণ্ডিতৰ ঘৰত উপস্থিত হ'ল, সেইখিনি সময়ত পণ্ডিতে ভাৱত বিভোৰ হৈ তথা একাগ্ৰচিত্তে গীতা পাঠ কৰি আছিল। ৰজাক দেখি পণ্ডিত উৎফুল্লিত হৈ উঠিল আৰু প্ৰসন্ন চিত্তে ৰজাক স্বাগতম জনালে। ৰজাই পণ্ডিতক আকৌ ৰাজদৰবাৰলৈ নোযোৱাৰ কাৰণ সোধাত পণ্ডিতে ক'লে, মোৰ এতিয়া নাতো সময়ৰ জ্ঞান আছে আৰু না উপদেশ দিয়াৰ ইচ্ছা। আপোনাৰ সংকেতে মোৰ জীৱনৰ গতি সলাই দিলে। চাৰিও দিশতে ভগৱানৰে অনুভূতি হয়। তেওঁৰেই বাণীৰ ধ্বনি শুনিবলৈ পাওঁ। এতিয়া চিৰজীৱন এই অনুভূতিৰ আস্বাদনৰ সৈতেই থাকিব বিচাৰোঁ। মোক মৌন হৈ থাকিবলৈ দিয়ক, মোক ক্ষমা কৰক। এই কথাখিনি কওঁতে তেওঁ অত্যন্ত ভাবুক হৈ পৰিল। ভগৱান প্ৰেমৰ সোঁতত তেওঁ ডুব গ'ল। ৰজাৰ চকুতো শ্ৰদ্ধাৰ চকুলো আছিল। ৰজা পণ্ডিতৰ ভৰিত পৰি ক'বলৈ ধৰিলে, গীতাৰ ওপৰত দিয়া বৌদ্ধিক ব্যাখ্যাটো মই বহুত শুনিছোঁ, কিন্তু একো অনুভৱ কৰিব পৰা নাছিলোঁ। আপোনাৰ পৰম অনুভৱৰ গংগাই হয়তো মোৰ শুষ্ক জ্ঞানক ভক্তিৰ স্নান কৰাব পাৰিছে। মোক উপদেশ দি কৃতাৰ্থ কৰক। গীতা হৈছে পৰম আৰু চৰম অনুভৱৰ শাস্ত্ৰ। প্ৰয়োজন আছে গীতাক সেই ৰূপত গ্ৰহণ কৰাৰ আৰু নিজৰ জীৱনত ইয়াক ধাৰণ কৰাৰ।